Good morning everyone, welcome to my Dipankar Blog YouTube channel. আশা কৰো সকলোৱে ভালে। আজি লৈ আহিছো যে যিখিনি আমাৰ ড্ৰাইভাৰ স্কিল টেষ্ট 10 তাৰিখৰ পৰা হৈ আছে তাৰ কিছুমান কোৱেশ্যন মই গোটেইখিনি আপোনালোকক মই কৈ আছো। মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ দীপাংকৰ ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ওপৰত থকা বেল আইকনটো দবাই দিব লাগিলে যেতিয়া মই এনেকুৱা ধৰণৰ কোৱেশ্যন আপোনালোকলৈ আগবঢ়াওঁ তেতিয়ালৈ অনতিপলমে যেন আপোনালোকে চাই আপোনালোক উপকৃত হ'ব পাৰে। এতিয়া আমাৰ তাত CIW ট্ৰেইনিং চেণ্টাৰত যিখিনি স্কিল টেষ্ট হৈ আছে তাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে আৰু আপোনালোকে কি ধৰণে প্ৰিপেৰেশ্যন হৈ যাব লাগিব। এক নম্বৰ কথা, আপুনি সুন্দৰভাৱে আপোনালোকে ঘৰৰ পৰা ওলাওঁতে ফৰ্মেল ড্ৰেছ আৰু জোতা সুন্দৰভাৱে লৈ ল'ব, লাগিলে তাতে পিন্ধি ল'ব। আৰু তাৰপিছত আপোনাৰ যিখিনি আমাৰ অৰিজিনেল ডকুমেণ্টছ সেইখিনিও আপোনাৰ সুন্দৰভাৱে লৈ ল'ব। তাত গৈ সুন্দৰভাৱে প্ৰডিউচ কৰিব লাগিব, কাৰণ তাত প্ৰথম চেক হ'ব, ডকুমেণ্ট চেক হ'ব। ডকুমেণ্ট চেক হোৱাৰ পিছত আপোনালোকৰ ভাইবা হ'ব। আৰু ভাইবাত এতিয়া মই ক'ব আহিছোঁ যে ভাইবাত কেনেধৰণৰ কুৱেশ্যন সুধিছে। মই প্ৰায় 10-20জন মান ল'ৰাৰ পৰা মুখেৰে মই তেওঁলোকক ফোনাফোনি কৰি মই গম পাইছোঁ যে এইবাৰ ইমান সহজ হোৱা নাই, অলপ টাফ সুধিছে। প্ৰথম কথা, আপোনালোকৰ ছিগনেলখিনি আপোনালোকে জানিবই লাগিব। প্ৰথম আপোনালোকক ছিগনেল সুধিছে আৰু গোটেইখিনি শুদ্ধভাৱে কৰাৰ পিছত আপোনালোকক আকৌ নেক্সট একদম ইঞ্জিনৰ পাৰ্টছলৈকে আপোনাৰ যিখিনি সৰু সৰু নটলৈকে সুধিছে আৰু পাৰ্টছ কি আছে এইখিনি। মই তাৰে 10-15টামান কুৱেশ্যন লৈ আহিছোঁ। এইখিনি আপোনালোকে এইখিনি চাই যাব। আৰু মই এইখিনি এতিয়া প্ৰথম কুৱেশ্যনখিনিয়ে দিছোঁ আপোনালোকক। নেক্সট ইয়াৰ আনচাৰবিলাকো মই নেক্সট ভিডিঅ'ত দি আছোঁ। ইয়াৰ যিখিনি আনচাৰ পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই অনতিপলমে আপোনালোকৰ মাজলৈ লৈ আহিম। মই গোটেইখিনি সুন্দৰভাৱে লিখিয়ে লৈছোঁ। প্ৰথম হৈছে 1 নম্বৰ, আপোনাৰ ৰেডিয়েটৰ কাম কি, এইখিনি সুন্দৰভাৱে আপোনাক ক'ব লাগিব ৰেডিয়েটৰ কাম কি। তাৰপিছত আপোনাৰ যেনেকৈ সুধিছে DPF মানে কি বা DPFৰ ফুল ফৰ্ম কি। আৰু DPF নেক্সট সুধিছে আপোনাৰ DPF জাম হ'লে এখন গাড়ীত কি প্ৰব্লেম হ'ব পাৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন হৈছে, কিছুমান টাফ আছে আৰু এনেকৈ সুধিছে আৰু BS4 আৰু BS6ৰ ডিফাৰেঞ্চ এটা কোৱা। এনেকৈ সুধিছে BS4 আৰু BS6ৰ গাড়ী ডিফাৰেঞ্চটো ক'ব দিছে। আৰু আপোনালোকক দিছে যে BS6 বলেৰোত ব্যৱহাৰ কৰা মবিলটোৰ নাম সুধিছে। আৰু দুটা মই আগতে কৈ দিছোঁ, মই আগৰ ভিডিঅ'ত কোৱা আছে যে BS4 আৰু BS6ত মবিল দুটা অলপ বেলেগ। সেইকাৰণে আপোনালোকে সুন্দৰভাৱে চাই যাব BS4 কোনটো মবিল ব্যৱহাৰ হয় আৰু BS6ত কোনটো মবিল ব্যৱহাৰ হয়। তাৰপিছত আৰু এটা সুধিছে যে প্ৰেছাৰ প্লেটৰ কাম কি, এনেকুৱা ধৰণৰ সুধিছে। তাৰপিছত ইঞ্জিন অইল, যিখিনি BS বলেৰোত ইঞ্জিন অইলৰ কেপাচিটি সুধিছে। কিছুমান সহজো সুধিছে আৰু কিছুমান টানো সুধিছে, আপোনালোকে ধ্যান দিব সুন্দৰভাৱে। আৰু সুধিছে যে ইনজেক্টৰ কাম কি, এইটো সুধিছে ইনজেক্টৰ কাম কি। আপোনালোকে মই ভিডিঅ'ত লৈ আহিম। মোৰ ভিডিঅ'টো সুন্দৰভাৱে যিখিনি মই কুৱেশ্যন কৰিছোঁ সেইখিনি মই নহয়, মই অভিজ্ঞ ব্যক্তিৰ পৰা মই সুন্দৰভাৱে আপোনালোকক তেওঁৰ পৰা মুখেৰে শুনাই দিম, বা মই লাগিলে মই আপোনালোকক কৈ দিম, সুন্দৰভাৱে কৈ দিম যে যিখিনি আনচাৰ মই কুৱেশ্যন কৰিছোঁ সেইখিনি আনচাৰ দি দিম, যে যাতে আপোনালোকে উপকৃত হ'ব পাৰে। নেক্সট লিখিছে আপোনাৰ BS6 বলেৰোত কেইটা চিলিণ্ডাৰ আছে, সেইটো সুন্দৰভাৱে আপোনালোকে ক'ব। আৰু পিষ্টনৰ কাম কি। আৰু এটা সুধিছে ক'ল্ড ষ্টাৰ্ট কি। এতিয়া মই আপোনালোকক কৈ দিছোঁ, এইটো মই জানোৱেই বাৰু। ক'ল্ড ষ্টাৰ্ট হ'ল আমাৰ যিটো গাড়ীখনৰ আপুনি ৰাতিটো থৈ দিয়াৰ পিছত আপুনি যেতিয়া প্ৰথম ষ্টাৰ্ট দিব ৰাতিপুৱা শুই উঠি, সেইটোৱে হ'ল ক'ল্ড ষ্টাৰ্ট। সেইটো এনেকৈ ক'ব। আৰু হেড গেছকিটৰ কাম কি, বা হেড গেছকিট ক'ত ব্যৱহাৰ হয়, এনেকৈ সুধিছে দেই। এইবিলাক কুৱেশ্যন। আৰু যেনেকৈ সুধিছে আমাৰ বলেৰোখনত আমাৰ যিটো পাম্প হাৱা কিমান পৰিমাণৰ ভৰাই, এইটো সুধিছে। আৰু আপোনাৰ সুধিছে যি যিকোনো আমাৰ হুইলটো খোলাৰ এটা আমাৰ যিটো ৰেঞ্জ ব্যৱহাৰ হয়, ৰেঞ্জটোৰ নাম সুধিছে। এইটো আপোনালোকে মনত ৰাখিব। আৰু তাৰপিছত আপোনালোকে যেতিয়া এনেকুৱা ভাইবা কমপ্লিট হ'ব, আপোনালোকক লৈ যাব যে এখন গাড়ী চলাবলৈ, আপোনালোকক দিব যেতিয়া ড্ৰাইভিং টেষ্ট। ভাইবা টেষ্ট পাছ কৰাৰ পিছত আপোনালোকক দিব যে ড্ৰাইভিং টেষ্ট। আৰু ড্ৰাইভিং টেষ্ট যেতিয়া দিব যাব, আপোনালোকে নিজৰ যিটো কনফিডেঞ্চ সেইটো নেহেৰুৱাব। আপোনাক যেতিয়া বলেৰোখন মই আগৰ ভিডিঅ'ত কৈছোঁ যে আপোনাৰ বলেৰো চাবিটো দিলে বোলে তুমি ড্ৰাইভ কৰা, লগতে আমাৰ 2-3জন তাৰ অফিচাৰ থাকিব বুলি কৈছে। তেওঁলোকে কৈছে যে আমাৰ কাষত 2-3জন বহে। ঠিকে আছে, বহিছে বা কোনো ডাঙৰ কথা নহয়। তুমি ভাবিবা যে ঘৰত যেনেকৈ মা দেউতা বহিছে তেনেকুৱা অনুভৱ লৈ বহিবা।
আৰু যেতিয়া চলাব দিব ভাবিবা এখন মোৰ নিজৰ গাড়ী, মই যিখন ঘৰত গাড়ী চলাই আছোঁ সেইখন গাড়ী বুলি তুমি একদম কনফিডেঞ্চত চলাবা। আৰু প্ৰথমে এটা কথা কি, তুমি গাড়ীখন যেতিয়া চাবিটো তোমাক দি দিব, তুমি 4 ৰাউণ্ডটো ঘূৰি ধুনীয়াকৈ সুন্দৰভাৱে চাবা কি কি চাব লাগে। মই আগৰ ভিডিঅ'ত কৈছোঁ যে কেনেকুৱা ধৰণৰ চাব লাগে, আৰু সোমাই পিনে তুমি চাবা ধুনীয়াকৈ সুন্দৰকৈ ছিট বেল্ট লগাবা। আৰু যিখিনি কৰিবলগীয়া কাম কৰিবা, গাড়ীখন নিউট্ৰেল আনিবা, বা যদি হেণ্ডব্ৰেক থাকে হেণ্ডব্ৰেকটো দবাই ল'বা, সুন্দৰভাৱে চলাবা। আৰু এটা কথা তাত তুমি এটা ধ্যান দিবা, CIZ বুলি যিটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আছে সেইটো হ'ল পাহাৰীয়া জেগাত। তোমাৰ একদম তাত ওপৰলৈ যাব দিছে গাড়ী, একদম পূৰা তুমি পাহাৰীয়া জেগা জানাই কেনেকৈ চলাব লাগে, কিন্তু কনফিডেঞ্চত চলাব লাগে। সুন্দৰভাৱে তোমাক ওপৰলৈ যাব দিছে, আৰু আধা ৰাস্তাত বোলে তেওঁলোকে কোৱা মতে আধা ৰাস্তাত ৰখাই দিছে। আধা ৰাস্তাত যে ৰখাই দিছে, তোমাক কৈছে যে আকৌ ৰখোৱা আৰু আকৌ আগলৈ যোৱা, সেইটো ধ্যান দিবা। কিন্তু ঘপকৈ ৰখোৱা বুলি ক'লে গাড়ীখন যেতিয়া ৰখাই দিয়ে, তেতিয়া আমাৰ কি হয়, কেতিয়াবা আমাৰ হ'ল এৰিয়াটো প্লেন এৰিয়া, সেই প্লেন এৰিয়াৰ কাৰণে আমাৰ কি হয়, গাড়ীখন সমান জেগাত এনেকৈ ৰখি থাকে, পিছলৈ আহিব নিবিচাৰে। কিন্তু তাত কি হ'ব, আপোনাৰ গাড়ীখন পিছলৈ আহিবলৈ বিচাৰিব। তাত আমি ধ্যান দিবা ধুনীয়াকৈ কেনেকৈ মিলাব লাগে, ক্লাছ ব্ৰেক এইখিনি ধুনীয়াকৈ, এক্সেলেটৰ ধুনীয়াকৈ মিলাই দি যাবাগৈ। আৰু এটা কথা মনত ৰাখিবা, যেতিয়া তোমাক ওপৰৰ পৰা ব্ৰেক গিয়াৰ লগাব দিয়ে, গাড়ীখন যদি তোমাৰ লৈ গ'ল বুলি কয়, তোমাক যদি কয় আকৌ ব্ৰেকলৈ আহা, তেতিয়া এটা কথা মনত ৰাখিবা, মই আমাৰ গুৰুজীসকল প্ৰায় 30-40 বছৰ, কিছুমান ৰিটায়াৰমেণ্ট গ'ল, সেনেকুৱা আমাৰ গুৰুজীসকলৰ পৰা সুধিছোঁ যে গাড়ীখন গুৰুজী, যেতিয়া আমি আপত যাম, গাড়ীখন আপলৈ যাওঁতে আমি যেতিয়া 2 নম্বৰ গিয়াৰত আমি উঠালোঁ আপত, নমাওঁতে আমি কিমান নম্বৰ গিয়াৰত নমাম, নে 1 নম্বৰ 2 নম্বৰ কিবা 3 নম্বৰ কিবা ছিষ্টেম আছে নেকি? তেওঁলোকে কৈছে যে তুমি যেতিয়া ওপৰলৈ যদি 2 নম্বৰতে লৈ যোৱা, তলতো তুমি 2 নম্বৰতে নমাবা। যেতিয়া গাড়ীখনৰ যিটো প্ৰেছাৰ ফ'ৰ্চ, সেই ফ'ৰ্চটো তোমাৰ গতিটো লিমিটত সুন্দৰভাৱে লিমিট হৈ থাকে। সেইকাৰণে ধ্যান দিবা যে তুমি যদি গাড়ীখন ওপৰলৈ 2 নম্বৰত লৈ যোৱা, নমাওঁতে তুমি পৰাপক্ষত 2 নম্বৰতে নমাবা। সেইখিনি মই কোৱা কথা নহয়, আমাৰ অভিজ্ঞ গুৰুজীসকল আছিলে, তেওঁলোকৰ পৰা মই জানি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকো উপকৃত হ'ব পাৰে। এনেকৈ সুন্দৰভাৱে নিব দিব, ব্ৰেক কৰিব দিব। ব্ৰেক কৰোঁতে সদায় ধ্যান ৰাখিবা যে মই আকৌ আগৰ ভিডিঅ'ত কৈছোঁৱে যে কি, ছাইডৰ লুকিং গ্লাছ আৰু ছাইড গ্লাছ এই দুখন মেইনটেইন কৰিবা। এই দুখন মেইনটেইন কৰি তুমি ব্ৰেক কৰিবা। আৰু এটা কথা মনত ৰাখিবা, মই কৈ আছোঁ যে বাৰম্বাৰ কৈ আছোঁ যে নিজৰ কনফিডেঞ্চ, তুমি ভাবিবা এখন লাগিলে যেনেকুৱা গাড়ী নিদিয়ক, তুমি ভাবিবা কি এখন মোৰে গাড়ী, মই যিখন ঘৰত চলাই আছোঁ সেইটো কনফিডেঞ্চ ৰাখিবা। আৰু সদায় কনফিডেঞ্চ যদি ৰাখি যোৱা, তোমাৰ ছাকচেছ হ'বই। আৰু ডিচিপ্লিন, এই ডিচিপ্লিন আৰু কনফিডেঞ্চ, তুমি সেই দুটা একদম ধ্যান দিবা। আৰু মই ভাবোঁ তুমি 100% পাছ কৰি আহিবা। আৰু ধুনীয়াকৈ যেতিয়া তোমাৰ ব্ৰেক কৰিব দিব, সুন্দৰভাৱে গ্লাছকেইখন চাই সুন্দৰভাৱে ব্ৰেক কৰিবা। আৰু ৰখাওঁতে সদায় ধ্যান ৰাখিবা, হেণ্ডব্ৰেক লগাবা, গিয়াৰ নিউট্ৰেলত ৰাখিবা, সুন্দৰভাৱে তুমি ছিট বেল্ট খুলি নামিবা, সদায় দৰ্জা লক কৰি সুন্দৰভাৱে তেওঁক চাবি জমা দিবা। এনেধৰণে কৰিবা। এনেকুৱা ধৰণৰ ডিচিপ্লিন কৰিলে সুন্দৰভাৱে তুমি পাছ কৰিবা, মই আশা কৰোঁ। এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ মোৰ দীপাংকৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই, আৰু মই নেক্সট অনতিপলমে নতুন ভিডিঅ' লৈ আহিম, চাই থাকিব। আজিলৈ ইমানেই, ধন্যবাদ, বাই বাই।